নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহুদিনৰ পিছত আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আপোনালোকে চাই যাব ভিডিঅ'টো কেনে পায় তাকো কমেণ্ট কৰি জনাব দেই। এয়া মই আৰু জ্যোতিমা বা ওলাইছোঁ দাদা এজন ঘৰলৈ। বহুদিন হ'ল যোৱা নাই, তাকে যাওঁ বুলি। আৰু যিহেতু মেডিকেলৰ কেম্পাছৰ ভিতৰত আহিছোঁ, অকণমান মেডিকেলখনো আপোনালোকক দেখাই দিছোঁ। এয়া হৈছে OPD কমপ্লেক্স। এয়া দেখিছে নহয়, OPD কমপ্লেক্স লিখাই আছে। আৰু তাকে অকণমান দেখাই দিছোঁ। আৰু আহি আমি পাই গ'লোহি বাৰু দাদাজনৰ ঘৰত। এয়া জ্যোতিমা বা সোমাই গৈছে গেটখন খুলি। আৰু কাষতে মানে নৰসিংহ গছজোপা আছে দেই, তাকো আমি কৈছোঁ আৰু পকৰি বনাব লাগিব, ছিঙিব লাগিব দেই। এয়া সোমাই গৈ আকৌ লাগিয়ে গ'ল নহয় আমাৰ জ্যোতিমা বাই ছিঙিবলৈ। এয়া দেখিছে নহয়, ছিঙিলেই। আৰু বৌয়ে আমাৰ কাৰণে এইফালে লুচি আৰু চাহৰ যোগাৰ কৰিলে, আমি তাকো খাই ল'লোঁ। এয়া লগত আছিল বুট দাইল। তাৰপিছতে আকৌ আমাৰ জুৰিন দাই এয়া বাৰীখন দেখাবলৈ লৈ গৈছে দেই। অকণ দেখাম বাৰু আপোনালোকক নেক্সট ভিডিঅ'ত বাৰীখন, আপোনালোকৰ মানে কি কি চব্জি আছে, কি কি খেতি কৰিছে। এয়া হৈছে পাণ গছ হয়, পাণ পাৰি আছে জুৰিন দাই এতিয়া, যিহেতু তামোল মেইন নহয় জানো। আৰু আহি এয়া দেখিছে নহয়, পাণ বনাব লাগিছে দেই। এইফালে বেটি এইটো চাইডে গৈ লৈছে, আৰু এইফালে আমাৰ জ্যোতিমা বা পাণ আৰু জুৰিন দাই পাণ বনাই আছে। এয়া দিছে, পইচা লৈছে আৰু পাণ দিছে। এনেই আৰু অকণমান ধেমালি কৰিছে পোৱালীজনীৰ লগত। আৰু বৌক দেখুৱাই নাই নহয়, বৌক দেখাম বাৰু আপোনালোকক পাছতকৈ, এতিয়া নেদেখাওঁ বাৰু। এনেদৰে ধেমালি কৰিও ভাল লাগে ন, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে কমেণ্ট এটা কৰি জনাবচোন। আকৌ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিম বাৰু। এতিয়া আহক, বাই, নেক্সট ভিডিঅ'ত লগ পাম দেই।